अभी मजा आएगा ना भिड़ो কলিং বেল লৈ গৈছে দেখোন ঠিক আমি কলিং বেল নাছিলে কি ঘৰ মোৰ কিতাপ খানে পঢ়ো চশমাটো লৈ পঢ়ো কোনে নো আহিলে দিপলে হান কিতাপ খান দি অলগৈছিল মুঠে Kia mà người tôi nãy căng gấp rồi hả? মানে না নাই ৰ বাতৰি হাম পঢ়ি আছিলো এই দীপনান্ত ক'ত গৈছিল এ মই চকত গৈছিলো ৰ लाइट का स्विच नहीं मिल रहा है बाबा ও বৰণটো ভাল লাগছে আৰু তোমালোকৰ ইয়াতে বহ এনে সজাই পৰাই থৈছো আৰু এতিয়া মোক কি খোৱাবা এতিয়া পিছে এতিয়া দুপৰীয়া হৈছে আৰু এতিয়া কি খাব পানী এগিলাচ খাব পাৰ আপুনি চাহ খাম বুলি আহিলো পানীয়ে খাব কেনে মানুহ মানে পানী এগিলাচ লওঁ रुको जरा सबर करो এই দুপৰীয়া জোকৰ কি মানুহবোৰ আহে আপুনি পানীখিনি খাওক অ থ্যাংক ইউ পানী দিলে পিছে আপুনি কিবা কাম মোক গাঠিয়ে লাগি গ'ল পানী পিছে আপুনি কিবা কাম চাম কৰি আছে নে এতিয়া নাই এতিয়া মই ঘৰতে আছোঁ ৰ'বা এতিয়া ভাল লাগিছে ক'ৰ পৰা আনিছা এডাল আনিছোঁ মই চান্দুবিৰ পৰা আনিছোঁ मजा नहीं आ रहा है অলপ গাঠি লাগিছে অলপ সেই আৰু তামোল চামোল খাই থাকোঁ নাই গাঠি লাগে অঁ দিয়া আৰু মই এতিয়া দেৰি নকৰোঁ নেকি যায়ে থাকোঁ আপোনালোকৰ ভাত চাত খাওঁ নেকি ঠিক আছে বাৰু গ্ৰিলখন মাৰি ল'বা তুমি অ'কে ক'ৰ কি যে মানুহবিলাক আহে দুপৰীয়া খাওঁ ভাতৰ টাইমত মই বাতৰিখন পঢ়ি আছোঁ কিতাপখন এই লাইটটো অফ কৰিব পাৰে অলপ এই লাইনৰ বিহুৰ কাৰণে ইমান বেছি আহে লাইটটো অফ কৰি থওঁ কিতাপখন পঢ় অলপ পইচা মূল্যখিনি উঠি দিয়ক আচ্ছা তো গাইজ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজি এনেকুৱা শ্বৰ্ট ফিল্ম আজি ফাৰ্ষ্ট বনাইছোঁ বাৰু যদি ভুল হৈছে এডিট কৰাত বাৰু ভুল হ'ব পাৰে মাফ কৰি দিব আৰু ভুল হ'লে প্লিজ আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন বাৰু যিমান পাৰে আৰু শ্বেয়াৰ কৰি দিব